তিৰপালৰ তলত বৰ ঠাণ্ডা লাগে, টোপনি নাহে তাত। মা, ভাত দিয়া না বুলি চিঞৰিলেও মায়ে আমাক ভাত নিদিয়ে। আমাৰ বৰ কষ্ট হৈছে অ'। ঘৰত চাকি বান্তি নুমালে ভয় পাইছিলো। এতিয়া পথাৰৰ মাজত ৰাতি শুওঁ কেনেকৈ? আপোনাৰ ঘৰৰ সন্তানক কুশলে ৰাখক, তেওঁলোকক আমাৰ দৰে দুৰ্ভগীয়া হবলৈ নিদিব। পৃথিৱীৰ কোনো ল'ৰা ছোৱালীৰ এই অৱস্থা নহওক তাৰে কামনা কৰোঁ। ৰাতিপুৱাৰ পৰা মায়ে অলপ পিছত ভাত দিম বুলি কৈ কৈ দিনটো পাৰ কৰিলে, কিন্তু ভাত হলে নিদিলে। ভাত দিয়া না বুলি ক'লেই মায়ে কিয় জানো কান্দি দিয়ে। ইফালে পিতাই বহি আছে পথাৰৰ আলিত। আজি 7-8 দিন হ'ল দোকানৰ পৰা বিস্কুট এপেকেটো মোক আনি নিদিলে। পিতাইক সুধিলো, আমাৰ ঘৰ হাতীয়ে কিয় ভাঙি দিলে? দেউতাই একোৱে নকয়। আমি ক'ব পৰা নাই কথাবোৰ। আপোনালোক ভালে থাকক, আপোনালোকৰ সন্তানবোৰক কুশলে ৰাখক। ভিডিঅ' জাৰ্নেলিষ্ট আমিৰ হুছেইনৰ সহযোগত জাভেদ আহমেদৰ ৰিপৰ্ট, যমুনা আইনী।